নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাই ফাইনেল কথাটোৱে ক'বলৈ যাওঁ। কি ক'ম ফাইনেল কথাটো হ'ল আমি ক'ত আছোঁ জানে আপোনালোকে নাজানে জানে নাই এইটো কওক। নাগশংকৰ মন্দিৰত আমি আহিছিলোঁ, এটা সৰুকৈ ব্লগ এটা দিছোঁ আৰু আমাৰ লগত আজি কোন কোন আছে আমি আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। আৰু এই পৰিৱেশত আপোনালোকক নাগশংকৰ মন্দিৰটো বৰ্তমান কেনেকুৱা অৱস্থাত আছে কিছু দৃশ্য দেখাব বিচাৰিছোঁ। মানে এনেকুৱা ডাঙৰ হেৰিকৈ নেদেখাওঁ, আপোনালোকক দেখাওঁ, এনেকৈয়ে দেখাই দিওঁ। মোৰ লগত বাজু ভাই আছে। বাজু ভাই কি খবৰ? ভাল। আমি সৰুকৈ ভিডিঅ' এটা শ্বুট কৰিলোঁ আৰু ইয়াত আহিছোঁ নাগশংকৰ মন্দিৰত। সেইটো কাৰণে আমাৰ তাত আছে চুনু আছে আৰু মুনু আছে, দুইটাই আছে। আমি ভিডিঅ' শ্বুটটো হ'ল যিও নহওক দুই এটা ভিডিঅ' শ্বুট কৰিলোঁ, কৰাৰ পিছত আৰু ইয়াৰ পৰিৱেশ এইটো চাওক। নাগশংকৰ মন্দিৰটো এইটো এনেকুৱা জানে, ইয়াত ভিডিঅ' ফটোৰ কাৰণে ভাল বেষ্ট প্লেচ আমাৰ চতিয়া সমষ্টিটোৰ কাৰণে ধুনীয়া জেগা এটা, আৰু সকলোৱে ইয়াত আহে আৰু ইয়াত ধুনীয়াকৈ হেৰি কৰে। আৰু আজি এই খেলা ধূলাৰ হেৰিটো বন্ধ কৰি থৈ দিয়া আছে আৰু আমি তাত যিহেতুকে আমাৰ কাৰণে নহয়, আমি সেইকাৰণে যোৱা নাই। আৰু তো বাকী আপোনালোকক এই দেখাওঁ মন্দিৰটোত আমি আহি পেলাই অকণমান ভাল লাগিলে, মানে অকণমান বহুতেই ভাল লাগিছে। আৰু আপোনালোকক কি ক'ম আৰু মানে দুখে সুখে মানে পূৰা ক'বই নালাগে আৰু বহুত ভাল লাগিছে। এতিয়া আমাৰ সময় হৈছে ইফতাৰৰ সময়, আমি যামগৈ। গোটেই দিনটো ৰোজা, তাকে অকণমান ভাবিলোঁ আমি অসমৰ অসমীয়া, আমি সকলোৱে একেলগে আগবাঢ়ি যাম। আপোনালোকো আমাৰ লগত থাকিব, আমিও আপোনালোকৰ লগত থাকিম। জয় আই অসম, জয় জুবিন দা।